হাই হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আমি এতিয়া মানে কি হ'ল, আজি ভাগিনে মই ৰঙিয়া যাওঁ বুলি ওলাইছোঁ। আমাক থ'বলৈ যাব এতিয়া, ট্ৰেইনত উঠাবলৈ ভাগিন দুয়োটাই যাব, ডাঙৰ ভাগিন সৰু ভাগিন দুয়োটা। বাই বাই ধুনীয়া আহা নিকি, বাই 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 বাই। এইখন চাবি এতিয়া বাইক চলাই যাম যে, ভিডিঅ' নবনাওঁ আৰু বাকীখিনি বনাই ৰখাম আৰু ক'ত লগাম টিপডাল হেৰি নকৰিবি আকৌ বগা শিৱানী চাৰিআলি ৰখিছোঁ আৰু ৰাস্তা ভৰাই আছে। তাৰপিছতে গৈ আছোঁ, চাই দিব ভিডিঅ'টো। আমি পাই গ'লো ষ্টেচনৰ পৰা এতিয়া ষ্টেচনলৈ সোমাই যাওঁ আৰু চিলাপথাৰ ষ্টেচন। আমাৰ ধেমাজিত উঠিব পাৰি আৰু চিৰপানী নাৰাখে তাৰমানে আপোনাৰ ধেমাজিত বা চিলাপথাৰত আমি উঠিবলগীয়া হয়। ষ্টেচন পাই গ'লো এতিয়া। এইটোৱে আমাৰ চিলাপথাৰ ষ্টেচন। ইয়াৰ পৰা এতিয়া আমি ৰঙিয়ালৈ যাম। এইকেইটা ইয়াত বহি আছে, এটাকেইটা বিচাৰি বিচাৰি ইয়াত চাহ খাবলৈ মাতিছে দাদা নহয় ইয়াত বৈ তাল যাংগা। তোনে ভাত খাই নাই, কি খাই বগাই নাই খোৱা। এইটোৱে আমাৰ চিলাপথাৰ ষ্টেচন, এইখন অভাৰব্ৰিজখন। আমি ইয়াৰ পৰাই যাম আৰু গুৱাহাটীত যাবলৈ হ'লে। কাইলৈ ধুনীয়া দীঘলী পুখুৰীত আলু হেৰি খাবলৈ যাবি নেকি? কি আছিলে আলু কি বনাই পকাই 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 বনাই কফি। কি কফি খাবি? ব্লেক কফি, ৰঙা কফি, তুমি ভাত খাই কফি খাই জাগা দা। বাই বাই ঠিক আছে। ফাইনেলি আমি ট্ৰেইনত উঠি গ'লো। এতিয়া কেমেৰা ওলাইছে, মাংস ট্ৰেইন এতিয়া ওলাইছে আৰু চিলাপথাৰৰ পৰা ৰঙিয়া 5টা 20 দেখাইছে। ইমান টাইমত পোৱাগৈ নাজানো, এয়া গৈ থাকোঁ। আমি এতিয়া হাৰমতি পাই গ'লি। হাৰমতি চচিং আছে নেকি, অলপ উঠিছে ট্ৰেইন। ট্ৰেইনত বহুত দিন উঠা নাই, আজি বহুত দিনৰ মই ট্ৰেইনত উঠিছোঁ। টোপনি ধৰিছে, আকৌ সাৰ পাই যাওঁ, আকৌ ধৰিছে সাৰ পাই যাওঁ, সম্পূৰ্ণ টোপনি যাব পৰা নাই। এইখন এখন ট্ৰেইন আহি এটা নিচিনা লাগিছে। খাই গ'লি মাল ট্ৰেইন হ'ব নেকি এখন?
পাই গ'লে ওদালগুৰি মৰ্ণিং মৰ্ণিং গুড মৰ্ণিং পাই গ'লে ওদালগুৰি 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 ষ্টেচন টংলা পাই গ'লো এবাৰ টংলা ৰঙিয়া পাই গ'লোহি আৰু ৰেলৱে ৰেল চাৰ্জত আছে এতিয়া আমি এতিয়া হৈছে ৰেল চাৰ্জত এইটো ষ্টেচনটো আমি ইয়াৰ ৰেচৰ আছোঁ এতিয়া ইয়াত অকণ ধৰি লওঁগৈ Tara sab. ডাঙৰ হাবৰাল আছিলে দেখিছে এইফালে গ'লগৈ বুলি কৈছে আগফালে ইঞ্জিনটা চলি আছে ইয়াত মানে ভাগিনজনী বাপেকৰ মানে কি হ'ল অফিচত কিবা কাম আছিলে মানে তাকে তুমি ভাগিনক লৈ আহিবলৈ ক'লে যে লৈ পিনে ৰঙিয়ালৈ আহিলোঁ মেইন কাৰণটো কেলৈ আহিছোঁ কি কথা গমেই নাপায় আপোনালোকে এতিয়া আমি মানে কি হ'ল ৰেলৱে যিটো ৰেচ হাউচতে অলপ জীয়ালোঁ মানে 10টা বজাত অফিচ খুলিবতো এতিয়া মানে ইয়াৰ পৰা আমি এতিয়া ওলাই মেলি যাম যাই পিনে আপুনি চাহ তাহ খাই আহিলোঁ এতিয়া অলপ কিবা কিবি খাই যাম আৰু ৰুটি খাওঁ নে ভাত খাওঁ খাই মেলি তাৰপৰা অফিচত যাওঁ অফিচত গৈ পিনে কৰি মেলি তাৰপিছতে আজি আকৌ গধূলিকৈ ট্ৰেইনত উঠিম আৰু ৰেচটো ডাঙৰে আছে বাৰু এতিয়া ওলাই লওঁ আৰু যাওঁ হৈ গ'ল ৰেডি হৈ এতিয়া আমি যাম ষ্টেচন তাত কিবা এটা খাই ল'মগৈ আৰু খাই লৈ পিনে তাৰপিছতে অফিচত যাম মোৰ ইউটিউব চেনেলৰ প্ৰথমটো আঁতৰ ভিডিঅ' দেই এইটো নমস্কাৰ দেই মানে ইউটিউব চেনেলটো খোলাৰ পৰা আঁতৰ ভিডিঅ' আঁতৰলৈ যোৱাই নাই আকৌ এতিয়া ৰঙিয়াত অফিচৰ কামত আহি পিনে ভিডিঅ' বনাইছোঁ আৰু কি কৰিম আৰু উপায় নাই দেই বেয়া চেয়া নাপাব আৰু ল'ৰাটো যেনে তেনে আৰু ভিডিঅ' চিডিঅ' বনাই আছে আপোনালোকে আৰু মৰম চেনেহ দিব আৰু গালি চালি নাপাৰিব দেই
চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই নতুনকৈ চাই থকাসকলে। ড্ৰাইভাৰটো সুধিলৈ মানে ট্ৰেইনখনকে চলাওঁগৈ নেকি? ষ্টেং নেকি এডাল? ইঞ্জিনটো আজিয়ে বেছি ওচৰৰ পৰা দেখিছোঁ দেই। तेरे बिना जिंदगी में এইবিলাক কলনীবিলাক ইয়াত আছে তাৰমানে ন? ৰেলৱে কলনী হে? ৰেলৱে কলনী, ৰঙিয়া কলনী। এখন ষ্টেচনৰ পিছফালে এখন বজাৰ, চব্জি মাছৰ বেপাৰ। পৰঠা হৈ গ'ল আমালৈ, পৰঠা খাই লওঁ এতিয়া। এতিয়া ভাতটো খাই আহিলোগৈ, ভাত খোৱাই নাছিল নহয়, অফিচৰ কামটো হোৱা নাই বুলি। এতিয়া অফিচত একবাৰ সোমালোঁ, সোমাই মেলি তাৰপিছত ভাত খাই আহিলোঁ। ভাত খাই এতিয়া চাওক আৰু এবাৰ লগ কৰি পিনে যাম বুলি ভাবি আছোঁ। 3টা বজাত আহিব, তেওঁ হাফ ছুটি আছে যে। এইটোৱে অফিচটো এইটোৱে গৈছে আজি। ভিতৰত খালি মেডিকেলখনৰ নিচিনা লাগে। অথনি সোমাওঁতে ভিডিঅ' নকৰিলোঁ, ভিডিঅ' নকৰি মানে ভিডিঅ' কৰিব নিদিব বুলি ভাবিলোঁ, আৰু নিদিব চাগে। ৰঙিয়া ষ্টেচনৰ একদম বিশাল এখন পাংখা, ডবল পাংখা। এখন হেলিকপ্টাৰ পাংখাখন লগাই দিলে ইয়াত। এখন
ফুল স্পীড বঢ়াই দিব লাগিলে এখন ছেটেপ মানুহ উৰি মেলি ক'ত কৰিব পাতা নাই একে ইমান লাহে লাহে ঘূৰিলে ইমান স্পীড বতাহ পৰিছে তাৰপৰা উলিয়াই আহি এতিয়া ইয়াতে বহি আছোঁ আৰু ট্ৰেইনটো এতিয়া বহুত দেৰিকৈ আছে গুৱাহাটী যাম বুলি আহিছিলোঁ গুৱাহাটী যাবলৈ এতিয়া ট্ৰেইনেই নাই দেৰি হৈ গ'ল অফিচত ঘৰলৈ যাব লাগিব আৰু এই ধুনীয়া টিকেট দিলে ট্ৰেইন আহিছে টিটি আহিছে টিটি আহিছে টিকেট দিয়া এই ভাগিনে মই মিঠাই চিঠাই লৈ ল'লোঁ আৰু এতিয়া ট্ৰেইন আহিব আৰু অকণমান পাছত যাম আৰু আকৌ ঘৰলৈ দিনটো আজি ঘূৰি গুৱাহাটী যাবলৈ মন আছিলে যাব নোৱাৰিলোগৈ আৰু দেৰি হৈ গ'ল অফিচত স্পেচিয়েল আলু খাবলৈ দীঘলী পুখুৰীত যাব নোৱাৰিলোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যিসকলে মোৰ ভিডিঅ' চাই আৰু যিসকলে নতুনকৈ চাইছে চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে নথৈ সুখী হ'ম চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে বাই 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 বাই